Hi guys, welcome back to my YouTube channel JUNAKI VLOGS. Guys, আজি মই আপোনালোকক 5টা টিপস দিম। তো ব্লগ চেনেল হয়, তথাপিও মই আজি ব্লগ নবনাই আপোনালোকক কিবা যাতে ভাল কিবা এটা শিকাই দিব পাৰো। কাৰণ গাইস মই ব্লগ বনাই আছো, তো মোৰ ব্লগ চেনেলৰ জৰিয়তে আপোনালোকক কিবা এটা আজি ভাল হেৰি দিম। তো আপোনালোকে 5টা হেৰি মানি চলিব, আপোনালোকৰ চেনেলবোৰ গ্ৰ' হ'ব। আৰু গাইজ আপোনালোকে দেখা পাইছে মোৰ একেবাৰে ছাবস্ক্ৰাইবাৰ কম, এতিয়া 90 ছাবস্ক্ৰাইবাৰ আছে। তো আপোনালোকে দেখাই পাইছে নিশ্চয়। তো মই 90 ছাবস্ক্ৰাইবাৰ থকাত মই ভিডিঅ' যে বনাই আছোঁ, তো মোৰ ভিডিঅ'ত ভিউজ অহাৰ কাৰণ কি, তো আপোনালোকে সেইটো কম আজি। আৰু আপোনালোকে 5টা ভুল কেতিয়া নকৰিব, আৰু সেই 5টা ভুল কি কি মই আপোনালোকে এতিয়া কৈ আছোঁ। তো 1 নম্বৰত হ'ল আপোনালোকে যোনটো ইমেইলেদি ইউটিউব চেনেল বনাইছে সেইটো ইমেইলেদি কেতিয়াও আপোনালোকৰ নিজৰ ভিডিঅ' নিজে নাচাব, 1 নম্বৰ। আৰু 2 নম্বৰ কথা হ'ল আপোনালোকে নিজৰ ভিডিঅ' পাব্লিছ কৰাৰ পিছত কেতিয়াও বেলেগৰ শ্বেয়াৰ নকৰিব। হোৱাটছআপ কি ফেচবুক কি পাৰ্চনেলিটি কিবা কাকো শ্বেয়াৰ কৰাৰ দৰকাৰ নাই। কাৰণ আপোনালোকে শ্বেয়াৰ কৰিলে সি আপোনাৰ ভিডিঅ'টো অলপ চাব, চাই পেলাই মানে স্কিপ কৰি দিব বা নহ'লে কাটি দিব। তো সি তাৰমানে ব্লগ নাচায়, তো আপুনি জোৰ জবৰদস্তি ধৰক তাক শ্বেয়াৰ দি দিলে, তো আপোনাৰ ব্লগটো নাচালে, তো আপোনাৰ কামততো একো নাহিল। তো গতিকে আপোনাৰ ব্লগ কেতিয়াও শ্বেয়াৰ কৰিব নালাগে। আৰু গাইজ এতিয়া 3 নম্বৰ টিপছটো হ'ল আপোনালোকে ভালকৈ মন কৰিব, এইটো বহুত গুৰুত্বপূৰ্ণ হয়। সেইটো হ'ল কি, কাৰো মোবাইল লৈ পেলাই নিজৰ চেনেলত ছাবস্ক্ৰাইব নকৰিব। কিয়নো এনেকৈ ছাবস্ক্ৰাইব কৰিলে কি হয় জানে, মানে ধৰক আপুনি কাৰোবাৰ মোবাইল এটা লৈ পেলাই ছাবস্ক্ৰাইব কৰি দিলে, তো সি আপোনাৰ ভিডিঅ' নাচায় বা চালে অলপখিনি চালে আৰু কাটি দিলে, তো আপোনাৰে লছটো হয়। তো সেইটো 3 নম্বৰ টিপছ। কেতিয়াও বেলেগক মোবাইল লৈ বা বেলেগক কৈ পেলাই কেতিয়াও বেলেগৰ পৰা ছাবস্ক্ৰাইব এনেকৈ নল'ব। আপুনি ভালকৈ ভিডিঅ' বনাওক, ভালকৈ থাম্বনেইল বনাওক, ভালকৈ ভিডিঅ' ক্ৰিয়েট কৰি আপলোড কৰক, পাব্লিছ কৰক, আপোনাৰ ভিডিঅ' এনেই চলি যাব। আপুনি কাৰো মোবাইল লৈ পেলাই ছাবস্ক্ৰাইব কৰাৰ দৰকাৰ নাই। আপোনাৰ যেতিয়া ভিউজ আহিব তেতিয়া আপোনাৰ ছাবস্ক্ৰাইব অট'মেটিক আহি যাব। এতিয়া 4 নম্বৰ টিপছটো হ'ল আপোনালোকে ভিডিঅ' বনাব ভালকৈ, আৰু থাম্বনেইলটো ক্লিকবেট বনাব, যাতে থাম্বনেইলটো চাই পেলাই মানুহ ক্লিক কৰি যাতে আপোনাৰ ভিডিঅ'টো চায়। আৰু ভিডিঅ'টো যেতিয়া চাব, ভিডিঅ'টোৰ প্ৰথমত যিখিনি ভিডিঅ'ৰ মেইন পাৰ্ট থাকে সেইখিনি ক্লিপখিনি ভিডিঅ'ৰ সন্মুখত লগাই দিব। সেই ক্লিপখিনি চোৱাৰ পিছত আৰু সেই যিখিনি ক্লিপ লগাব সেইখিনি যাতে ভিডিঅ'ৰ মাজত থাকে। এতিয়া 5 নম্বৰ টিপছটো হ'ল আপোনালোকে ভিডিঅ' বনোৱাৰ আগত আপোনালোকে নিজে কথাবোৰ ভাবি লৈ তাৰপিছত আপোনালোকে ভিডিঅ' বনাব। আৰু আজি ধৰা এটা ভিডিঅ' বনালে আৰু কালি কি ভিডিঅ' বনাব তাকেও আৰু ভাবি অহাকালি ভিডিঅ'লৈ মানে মন কৰি ধুনীয়াকৈ আৰু মনত ৰাখি তাৰপিছত ভিডিঅ' ক্ৰিয়েট কৰিব। আৰু গাইজ এইখিনিতে আৰু এটা কথা কওঁ গাইজ, আৰু আপোনালোকে ব্লগ বনালে আপোনালোকে ব্লগ চেনেল হওক মানে যিকোনো চেনেলে হওক, মানে ডেইলি ভিডিঅ' দিয়াৰ মানে হেৰি কৰিব, মানে ইউটিউবত কনচিষ্টেণ্ট মানে ডেইলি থাকিব লাগে। আৰু মানে আপুনি ডেইলি যদি ভিডিঅ' দিয়ে তো আপোনাৰ ইমপ্ৰেশ্যনটো বেছিকৈ মানে ইমপ্ৰেশ্যন দিয়ে ইউটিউব এলগৰিদমে। সেইকাৰণে আপোনালোকে ডেইলি ভিডিঅ' ক্ৰিয়েট কৰিব আৰু ডেইলি আপলোড কৰিব। আৰু টাইম এটা ছেট কৰি ল'ব, মৰ্ণিঙত 8টাৰ পৰা 9টালৈকে, নহ'লে আপোনাৰ ৰাতি 7টাৰ পৰা 8টালৈকে। এইখিনি টাইমত আপুনি ভিডিঅ' দিব, চাব আপোনাৰ ভিডিঅ'ত ভিউজ অট'মেটিকেলি আহি যাব ব্ৰাউজ ফিচাৰৰ পৰা। তো গাইজ আৰু ভিডিঅ' পাব্লিছ কৰাৰ আগতে ভালকৈ S.c.o কৰি ল'ব, ডেছক্ৰিপশ্যন টাইটেল টেগ ভালকৈ ধুনীয়াকৈ লগাই ভিডিঅ' পাব্লিছ কৰিব, চাব আপোনাৰ ভিডিঅ' ভাইৰেল হ'ব।
কাৰ কেতিয়া ভিডিঅ' ভাইৰেল হ'ব এতিয়া সেইটো কথা কোনেও নাজানে। তো গাইজ আজি ধৰক মই এইটো ভিডিঅ' বনাই আছোঁ, তো মোৰ এইটো ভিডিঅ' ভাইৰেল হ'ব বুলি মই ক'ব নোৱাৰিম, কাৰণ কাৰ ভিডিঅ' কেতিয়া ভাইৰেল হয় কোনেও নাজানে। তো গাইজ আজিৰ ভিডিঅ'টোত এইখিনি আছিল। তো ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব, আৰু মোৰ চেনেলত যদি নতুন হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিব। তো গাইজ আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে সামৰিছোঁ।